নাই জুবিনদাৰ আকস্মিক মৃত্যুত আমি সকলোৱে মৰ্মান্তিত হৈছোঁ। ইমান কম বয়সত যে জুবিনদা আমাক এৰি গ'ল, আমি এতিয়াও মানি ল'ব পৰা নাই। তেখেত যে আমাৰ পৰা গুচি গ'ল, আমি এতিয়াও ফিল কৰি আছোঁ তেখেত আছে আমাৰ মাজত। বহুত দুখ পাইছোঁ। আমাৰ সকলো কেম্পেইন যোৱাকালিৰ পৰা আমি কেঞ্চেল কৰিছোঁ। আপোনালোকে দেখিছে আমাৰ ডাঙৰ মিটিং আছিলে বেচেৰা টাউনত মাজমজিয়াত। তো সেইটো মিটিঙো আমি যোৱাকালি কেঞ্চেল কৰিছোঁ। আমাৰ মাননীয় এতিয়া প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আহিছে। তো আমি 1 মিনিট মৌন প্ৰাৰ্থনা কৰিয়ে হাজাৰ হাজাৰ আমাৰ সমৰ্থকসকলক লৈ গোসাইগাঁৱৰ যি আমাৰ হাই ছেকেণ্ডেৰী ফিল্ড আছে তাতে আমাৰ মিটিংটো আমি সামৰিছোঁ। মিটিং জুবিনদাতকৈ ডাঙৰ হ'ব নোৱাৰে। এটা ইলেকশ্যন জুবিনদাতকৈ ডাঙৰ হ'ব নোৱাৰে। জুবিনদাই অসমৰ সংগীত জগতৰ এটা যুগ সৃষ্টিকাৰী। তেখেতে এটা যুগ সৃষ্টি কৰিলে আৰু এই যুগ সদায় চিৰযুগমীয়া হৈ থাকিব। জুবিনদা আমাৰ পৰা গুচি গ'লেও তেখেতৰ সৃষ্টিৰাজি, তেখেতৰ যি সংগীত জগতত যে তেখেতৰ অৰিহণা, এইটো সদায় আমাৰ লগত থাকিব। হাজাৰ হাজাৰ কোটি কোটি বছৰলৈকে থাকিব। আৰু তেখেতৰ গান গাই আমি যেনেকৈ ডাঙৰ হৈছোঁ, আমাৰ নৱ প্ৰজন্ম তেখেতৰ গান শুনি গান গাই ডাঙৰ দীঘল হ'ব। আৰু আমি জুবিনদাৰ যি সৃষ্টিৰাজি এইটো জীয়াই ৰাখিব লাগিব। তেখেত আমাৰ পৰা গুচি গ'লেও আমি তেখেতক ইয়াতে বৰ্তাই ৰাখিব লাগিব আৰু সদায় যাতে তেখেতে জীৱিত থকাৰ নিচিনা আমি কৰিব লাগিব। আজি আমি দুখ পাইছোঁ, ভাঙি গৈছোঁ আমি, কিন্তু আমি এইটোও ভাবিব লাগিব যে তেখেতৰ সৃষ্টিৰাজি, তেখেতৰ যে কাম কাজ, তেখেতৰ সংগীত জগতত যে তেখেতে ইমান গীত লিখিলে, তেখেতে ইমান ফিল্মত এক্টিং কৰিলে, এইবিলাক আমি সদায় অমৰ কৰি ৰাখিব লাগিব। গতিকে আজিৰ দিনটোত আমি দুখত ভাঙি গ'লেও অসম আৰু অসমীয়া হিচাপে আমি এইটো সিদ্ধান্ত এটা ল'ব লাগিব। আমি সকলোৱে সংকল্পবদ্ধ হ'ব লাগিব যাতে আমি তেখেতক সদায় অমৰ কৰি ৰাখিব পাৰোঁ। এইটোকে মই সকলোকে অসমবাসী ৰাইজক অনুৰোধ কৰিব বিচাৰোঁ আজি দুখৰ দিনত।